ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ডুমডুমা ৰাজহুৱা খেলপথাৰতো আজিৰে পৰা আৰম্ভ হৈছে সমষ্টি ভিত্তিক খেল মহাৰণ। আজি ডুমডুমা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই আনুষ্ঠানিকভাৱে খেল মহাৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে। ডুমডুমা সমষ্টিৰ অন্তৰ্গত মুঠ 15খন পঞ্চায়ত আৰু এখন টাউন সমিতিৰ খেলুৱৈয়ে আজিৰে পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া খেল মহাৰণত অংশগ্ৰহণ কৰিছে। শুভাৰম্ভ অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে ডুমডুমা ৰাজহ চক্ৰ বিষয়া ৰণন্ময় ভৰদ্বাজ সহ অন্যান্য বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আজি আনুষ্ঠানিকভাৱে ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে ডুমডুমা সমষ্টি ভিত্তিক খেল মহাৰণ 2023। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি নতুন প্ৰচেষ্টা যে খেল মহাৰণ হিচাপে অসমৰ প্ৰত্যেকখন গাঁৱৰ প্ৰত্যেকটো মিউনিচিপালিটি বৰ্ডৰ পৰা যিসকল প্ৰতিভাৱান খেলুৱৈ আছে তেওঁলোকক এখন মজিয়া দিয়াৰ বাবে নেশ্যনেল লেভেলত বা ষ্টেট লেভেলত সেই প্ৰচেষ্টাৰ আজি আমাৰ ডুমডুমা সমষ্টি ভিত্তিক যিসমূহ প্ৰতিযোগিতা হ'ব তাৰ শুভাৰম্ভণি কৰা হৈছে। আৰু ইয়াৰ পূৰ্বতে আমাৰ পঞ্চায়ত ভিত্তিক বা ব্লক ভিত্তিকৰ যিখিনি খেল আছিলে ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু পৰৱৰ্তী সময়ত সমষ্টি ভিত্তিক ইয়াৰ পিছত তেখেতসকলে জিলা ভিত্তিক আৰু তথা ৰাজ্য ভিত্তিক যিখিনি খেলসমূহ অনুষ্ঠিত হ'ব তাতে তেখেতসকলে প্ৰদৰ্শন আগবঢ়াব পাৰিব। খুব এক ভাল পদক্ষেপ। এই পদক্ষেপৰ জৰিয়তে যিসকল খেলুৱৈ আমাৰ গ্ৰাছৰুট লেভেলত যি খেলুৱৈ আছে তেওঁলোকে দিয়া পাব আৰু এই খেলৰ ক্ষেত্ৰত নতুন দিগন্ত সূচনা কৰিব। পোনপ্ৰথমে মই গোটেই পৰিকল্পনাটো লৈ অসমৰ যিসকল উদীয়মান খেলুৱৈ তেওঁলোকক এটা সুন্দৰ প্লেটফৰ্ম দিয়াৰ বাবে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। তেখেতৰ পৰিকল্পনাৰে সমগ্ৰ অসমত আমি খেল মহাৰণ নামেৰে এটা খেলুৱৈসকলৰ বাবে কৰা হৈছিল আৰু এই অনুষ্ঠানত সমষ্টি এলেকাৰ 15খন পঞ্চায়ত আৰু ডুমডুমা পৌৰসভা এলেকাত ইতিমধ্যে খেলসমূহ সম্পন্ন হৈছে আৰু আজিৰ পৰা আমি ডুমডুমা নগৰ খেলপথাৰত সমষ্টি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। 4 দিন ধৰি এই প্ৰতিযোগিতা চলিব আৰু পৰৱৰ্তী সময়ত আমি ডুমডুমা বিধানসভা সমষ্টিৰ পৰা ৰিপ্ৰেজেণ্ট কৰিব পৰাকৈ আমি দলসমূহ ডুমডুমাৰ পৰা সুবীৰ দেৱৰ ৰিপৰ্ট UC নিউজ।